নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ দ্য ষ্টাডি এক্সপ্লেইনাৰ ইউটিউব চেনেলৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিবলৈ ওলাইছোঁ আমাৰ যি LPUP 4500 পোষ্টৰ ৰিকুৱাৰমেণ্ট প্ৰচেছ চলি আছে। তাত আপোনালোকে নিজৰ চাকৰিটো যাতে হেৰুৱাব লগা নহয়, কিদৰে এখন সঠিক জিলা বাছনি কৰিব, কেনেদৰে এখন জিলা বাছনি কৰিলে আপোনালোকৰ প্ৰিফাৰেঞ্চ অনুযায়ী যদি এখন সঠিক জিলা বাছনি কৰে যাতে আপোনালোকৰ চাকৰিটো সহজতে পায়, সেই তাৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব, আপোনালোকে অলপ হ'লেও উপকৃত হ'ব। এতিয়া আমি এই LPUP পোষ্ট যি ওলাই আছে সেই তাত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে প্ৰথমতে এতিয়া এপ্লাই প্ৰচেছ চলি আছে আৰু এই এপ্লাই প্ৰচেছত আপোনালোকে প্ৰথমে 3খন জিলা বাছনি কৰিব লাগিব। ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ, ছেকেণ্ড প্ৰিফাৰেঞ্চ আৰু থাৰ্ড প্ৰিফাৰেঞ্চ, এনেকৈ 3খন জিলা বাছনি কৰিব লাগিব আৰু এই 3টা প্ৰিফাৰেঞ্চ অনুসৰিহে আপোনালোকৰ মেৰিট লিষ্টত নাম আহিব আৰু আপোনাৰ নামটো মেৰিট লিষ্টত কেনেদৰে আনিব তাৰ ওপৰতে আজি এই বিশেষ ভিডিঅ'টো। আপোনালোকে এতিয়া প্ৰথমতে আপোনালোকে চাব লাগিব যে আপোনাৰ কাৰণে চাকৰিটো বেছি ইম্পৰ্টেণ্ট নে এখন ভাল জেগা ইম্পৰ্টেণ্ট। অৰ্থাৎ আপুনি যদি চাকৰিটো আপোনাৰ কাৰণে বেছি ইম্পৰ্টেণ্ট, য'তেই আপুনি চাকৰি পালেও আপুনি চাকৰিটো কৰিবলৈ যাব, তেনেহ'লে আপোনালোকে বাছনি কৰা জিলা বেলেগ হ'ব। আৰু যদি আপুনি বিচাৰে যে মই ভাল জেগা এখনত থাকিম, অৰ্থাৎ নিজৰ হোম ডিষ্ট্ৰিক্টতহে থাকিব বিচাৰোঁ, হোম ডিষ্ট্ৰিক্টতহে মই চাকৰিটো কৰিব বিচাৰোঁ, তেনেহ'লে আপোনালোকে বাছনি কৰিবলগীয়া জিলাখনো বেলেগ হ'ব। সেইকাৰণে আপোনালোকক মই ভিডিঅ'টোৰ জৰিয়তে সবিশেষ জনাবলৈ চেষ্টা কৰিম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এতিয়া প্ৰথমে ক'বলৈ ওলাইছোঁ যিসকল প্ৰাৰ্থীয়ে ভাবিছে যে মোৰ কাৰণে চাকৰিটোহে ইম্পৰ্টেণ্ট, অসমৰ ইমূৰৰ পৰা সিমূৰত যিকোনো এখন ঠাইত যদি মোৰ এপইণ্টমেণ্ট হয় মই এই চাকৰিটো কৰিবলৈ ৰেডি, তেনেহ'লে আপোনালোকে নিশ্চিন্ত মানে অসমৰ যিকোনো এখন জিলা, যিসমূহ জিলাত আপোনালোকৰ পোষ্টসমূহ আছে আপোনালোকে তাতে এপ্লাই কৰক। আৰু কিদৰে এপ্লাই কৰিব মই ভিডিঅ'টোৰ পৰৱৰ্তী অংশত আপোনালোকক কৈ যাম। আৰু যিসকলে বিচাৰে যে মই কেৱল হোম ডিষ্ট্ৰিক্টত পালেহে মোৰ ভাল, হোম ডিষ্ট্ৰিক্টত পালেহে মই চাকৰিটো কৰিবলৈ ভাল পাম, তেনেহ'লে আপোনালোকক প্ৰথমতেই মই কৈছোঁ যে আপোনালোকে তেনেহ'লে আপোনালোকৰ প্ৰথম প্ৰিফাৰেঞ্চ হোম ডিষ্ট্ৰিক্টত দিব লাগিব। আৰু কেনেদৰে দিব সেয়া মই আপোনালোকলৈ আগবঢ়াইছোঁ, আপোনালোকে সবিশেষ চাওক। এপ্লাই কৰাৰ আগত আমাৰ মষ্ট ইম্পৰ্টেণ্ট কিছুমান ডাটা লাগিব আমাক। সেই ডাটাবোৰ হৈছে নাম্বাৰ 1 টেট মাৰ্কছ, অৰ্থাৎ আপোনালোকে যি টেট পৰীক্ষা দিছিল, আছাম টেট হওক বা চি টেট হওক, সেই পৰীক্ষাত আপোনালোকৰ মাৰ্কছ কিমান। যিহেতু আমি সকলোৱে জানো যে ইতিমধ্যে আমাৰ পুৰণা প্ৰচেছটো সলাই বা নতুন প্ৰচেছত এপইণ্টমেণ্ট দিবলৈ গৈ আছে, গতিকে আপোনালোকৰ টেটত মাৰ্কছ যিমান বেছি সিমান আপোনালোকে চাকৰিটো পোৱাৰ বেছি চান্স আছে। আৰু 2 নম্বৰটো হৈছে একাডেমিক পাৰ্চেণ্টেজ। অকল টেটৰে পাৰ্চেণ্টেজ হ'লে যে হ'ব এনেকুৱা নহয়, আপোনালোকে একাডেমিক পাৰ্চেণ্টেজো যদি ভাল হয় তেনেহ'লে আপোনালোকে এটা ভাল পইণ্ট পাবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ নামটো মেৰিট লিষ্টত আনিবলৈ সক্ষম হ'ব। আৰু লগতে এটা মষ্ট ইম্পৰ্টেণ্ট ডাটা হৈছে আপোনালোকৰ কাষ্ট। যদিহে আপোনালোকে কিছুমান ৰিজাৰ্ভ কাষ্টৰ পৰা বিলং কৰে তেনেহ'লে আপোনালোকৰ কাৰণে হ'ব বিশেষ বেনিফিট। সেইসমূহ কেনেকৈ হ'ব আপোনালোকে চাই যাওক। প্ৰথমে ক'বলৈ ওলাইছোঁ যিসমূহ ৰিজাৰ্ভ কেণ্ডিডেট আছে, অৰ্থাৎ যিসমূহ কাষ্ট ৱাইজ কিছুমান পোষ্ট সংৰক্ষণ হৈ থাকে, যেনে OBC, SC, STP, STH, STP মানে হৈছে ST প্লেইন আৰু STH হৈছে ST হিলছ। এইসমূহ হৈছে আমাৰ অসমত সংৰক্ষিত হৈ থকা কিছুমান পোষ্ট সংৰক্ষণ হৈ থাকে এওঁলোকৰ নামত। গতিকে যদি আপোনালোক এই ইয়াত লিখি থোৱা এই পোষ্টসমূহৰ পৰা আহে, এই কেটেগৰীসমূহৰ পৰা আহে, তেনেহ'লে আপোনালোকৰ কাৰণে হ'ব বিশেষসমূহ সুবিধাসমূহ আপোনালোকে চাওক। যদিহে আপোনালোকে যিসমূহে ৰিজাৰ্ভ কাষ্টৰ কেণ্ডিডেটৰ কথা ক'লোঁ মই, আপোনালোকে টেট পৰীক্ষাত যদিহে 60%ৰ তলৰ নম্বৰ পাইছে, অৰ্থাৎ 90 নম্বৰ তলৰ মাৰ্কছ পাইছে, তেনেহ'লে আপোনালোকে যি ৰিজাৰ্ভ কেণ্ডিডেটে 83 পালে পাছ হয়, সেই মাৰ্কছ পাইহে যদি আপোনালোকে পাছ কৰিছে, 90 পোৱা নাই, তেনেহ'লে আপোনালোকে যিসমূহ সংৰক্ষিত পদ সেইসমূহতে কেৱল মাত্ৰ এপ্লাই কৰিব পাৰিব। আৰু এনে ক্ষেত্ৰত আপোনালোকে চাব যে আপোনালোকৰ হায়েষ্ট পোষ্ট ক'ত আছে, সংৰক্ষণ হৈ থকা পোষ্ট ক'ত আছে। OBC কেণ্ডিডেট এজনে চাব লাগিব যে OBC সংৰক্ষিত পোষ্ট সকলোতকৈ বেছি ক'ত আছে, তাতহে আপোনালোকে এপ্লাই কৰক। তেতিয়া আপোনালোকে মেৰিট লিষ্টত আপোনালোকৰ নামটো সংৰক্ষিত কৰিবলৈ ভাল হ'ব। আৰু লগতে ST হওক, SC হওক,
STP যিয়ে নহওক সকলোকে কৈছোঁ যদিহে আপোনালোকৰ ৰিজাৰ্ভ কেটাগৰীত আপোনালোকে টেট কোৱালিফাই কৰিছে তেনেহ'লে আপোনালোকে সকলোতকৈ বেছি ৰিজাৰ্ভ পোষ্ট য'ত আছে আপোনালোকৰ কেটাগৰী অনুসৰি আপোনালোকৰ ৰিজাৰ্ভ পোষ্ট য'ত আছে সেই পোষ্টত আপোনালোকে এপ্লাই কৰিবলৈ চাওক তিনিটা প্ৰিফাৰেঞ্চ দিয়ক প্ৰথম প্ৰিফাৰেঞ্চ হৈছে হায়েষ্ট লওক তাৰপিছত তাতকৈ কম এনেকৈ পোষ্ট বিচাৰি আপোনালোকে তাত এপ্লাই কৰিবলৈ চেষ্টা কৰক আৰু যদিহে আপোনালোকৰ ৰিজাৰ্ভ কেটাগৰীৰ পৰা হয়ও আপোনালোকৰ 60% বা 60%তকৈ ওপৰৰ মাৰ্কছ আছে অৰ্থাৎ 90তকৈ আপোনালোকে বেছি মাৰ্কছ পাইছে তেনেহ'লে আপোনালোকৰ কাৰণে আছে বিশেষ সুবিধা আপোনালোকে যিসকলে 60%ৰ ওপৰত নাম্বাৰ পাইছে তেওঁলোকে আপোনালোকৰ পাব দুটাকৈ সুযোগ অৰ্থাৎ দুটাকৈ সুবিধা পাব কেনেদৰে পাব মই আপোনালোকক কৈ আছোঁ আপোনালোকে কি কৰিব যিসমূহ ইউআৰ পদ অৰ্থাৎ ইউআৰ মানে হৈছে আনৰিজাৰ্ভ কেটাগৰী এই পদসমূহ এনেকুৱা পদ যিসমূহত আপোনালোকে যিসমূহ জেনেৰেল কাষ্টৰ কেণ্ডিডেট আছে তেওঁলোকেও এপ্লাই কৰিব পাৰে OBC হ'বলৈ এপ্লাই কৰিব পাৰে SC হওক ST হওক সকলোৱে ইয়াত এপ্লাই কৰিব পাৰে আৰু যদিহে আপোনালোকৰ 60%ৰ প্লাছ নাম্বাৰ আছে তেনেহ'লে আপোনালোকে সেইসমূহ পদতো এপ্লাই কৰিব পাৰিব যিসমূহ ইউআৰ হিচাপে থাকে আৰু যদিহে সেই ইউআৰতো আপোনালোকে সিলেক্ট কেনেবাকৈ নহয় তেনেহ'লে আপোনালোকৰ আৰু এটা চান্স থাকিব যে আপোনালোকৰ ৰিজাৰ্ভ কেটাগৰীত আপোনালোকৰ নামটো সোমোৱাব পাৰিব এনেকৈ আপোনালোকে দুটা সুবিধা পাব এইখিনিতে কৈ দিওঁ যিসমূহ ৰিজাৰ্ভ কেটাগৰী কেণ্ডিডেট যিসকলে 90%ৰ ওপৰৰ মাৰ্কছ পাইছে সেইসমূহে আপোনালোকে যেতিয়া আপোনালোকৰ এপ্লাই কৰিব তেতিয়া আপোনালোকে এনেকুৱা জিলাসমূহ বাছনি কৰক যিসমূহত আনৰিজাৰ্ভ পোষ্ট বেছি লগতে আপোনালোকৰ ৰিজাৰ্ভ পোষ্টখিনিও বেছি থাকে এনে কৰিলে কি হ'ব যদিহে আপোনালোকৰ মাৰ্কছ বেছি হয় তেনেহ'লে আপোনালোক আনৰিজাৰ্ভ পোষ্টত সোমাবই যদি তাত কেনেবাকৈ নুসুমায় তেনেহ'লে আপোনালোকৰ কাষ্ট অনুযায়ী আপোনালোকৰ পোষ্টত সোমাবলৈ আপোনালোক সক্ষম হ'ব ধৰি লওক মই এটা উদাহৰণ দিব বিচাৰিছোঁ এজন OBC কেণ্ডিডেটে টেটত 80% মাৰ্কছ লৈ পাছ কৰিলে আৰু তেখেতে জিলা বাছনি কৰিলে এখন ইউআৰ পোষ্টত থকা জেগাত য'ত 80টা পোষ্ট আছে আৰু OBCৰো আছে যে 60টা পোষ্ট আছে তেনেহ'লে কি হ'ব যদি সেই 80টা পোষ্টত সেই OBC কেণ্ডিডেট গৰাকী যদি সোমাবলৈ নোৱাৰে মেৰিট লিষ্টত তেনেহ'লে সেই 80টাৰ পিছতে তেখেতে সেই জিলাখনত সোমোৱাৰ আৰু এটা সুযোগ পাব ক'ত সেই OBC ৰিজাৰ্ভ হৈ থকা 60টা পোষ্টত গতিকে আপোনালোকৰ যিসকল ৰিজাৰ্ভ কেণ্ডিডেট আছে 90 প্লাছ মাৰ্কছ লৈ তেওঁলোকৰ কাৰণে এই দুটা সুবিধা আপোনালোকে এইটো লক্ষ্য ৰাখিব য'ত আপোনালোকৰ বেছি ইউআৰ পোষ্ট আছে লগতে আপোনালোকৰ কেটেগৰী ৱাইজ যিসমূহ বেছি পোষ্ট আছে আপোনালোকে সেই তিনিখন জিলা বাছনি কৰক ইয়াৰ পিছত আমি যিসকল আনৰিজাৰ্ভ কেণ্ডিডেট আছে তেওঁলোকলৈ আহিলোঁ তেওঁলোকৰ এটাই লক্ষ্য হোৱা উচিত যে যিহেতু তেওঁলোকৰ ৰিজাৰ্ভ কেটাগৰীত নপৰে তেওঁলোকে সকলোতকৈ বেছি যিখন জিলাত পোষ্ট আছে আনৰিজাৰ্ভ কেটাগৰীত সেইখনত দিবলৈ চেষ্টা কৰক কিন্তু ইয়াৰ ক্ষেত্ৰতো এনেকুৱা হয় যে কেতিয়াবা দেখিবলৈ পোৱা যায় আমাৰ যিসমূহ পূৰ্বৱৰ্তী ৰিকুৱাৰমেণ্ট আছে তাত দেখিবলৈ পোৱা গৈছে যে কিছুমান কম পোষ্টত থকা জিলাটো কেতিয়াবা কাট অফ কমি যায় আৰু বেছি পোষ্টত থকা জিলাত বেছি হৈ যায় ইয়াৰ কাৰণ হ'ল সকলোৱে এটা চাকৰি বিচাৰে সকলোৱে এটা চাকৰি পাব বিচাৰে গতিকে যিসমূহ জিলাত পোষ্ট বেছি আছে সেইসমূহ জিলাতে সকলো আনৰিজাৰ্ভ কেটাগৰী এপ্লাই কৰা দেখা যায় আৰু এনে হোৱাৰ ফলত কিছুমান এনেকুৱা জিলা থাকি যায় যিসমূহত পোষ্ট কম যদিও তাত কাট অফ কম হয় আৰু তাত এপ্লাই কৰা কেণ্ডিডেটৰ সংখ্যা কম আপোনালোকে যদি বিচাৰে ইয়াৰ সবিশেষ ভিডিঅ' আমি পৰৱৰ্তী পৰ্যায়ত লৈ আহিম আপোনালোকে বিতংকৈ জনাবলৈ চেষ্টা কৰিম কেনেদৰে আপোনালোকে এপ্লাই কৰিব কোনখন জিলা আনৰিজাৰ্ভ কেটাগৰী এজনে সিলেক্ট কৰিলে আপোনালোকৰ চাকৰিটো পোৱাত সুবিধা হ'ব কোনকেইখন জিলা আপোনালোকৰ ৰিজাৰ্ভ কেণ্ডিডেটখিনিয়ে এপ্লাই কৰিলে আপোনালোকৰ চাকৰিটো পোৱাত সুবিধা হ'ব এই সবিশেষ মই ভিডিঅ'ৰ জৰিয়তে আনিবলৈ আপোনালোকক চেষ্টা কৰিম যদিহে আপোনালোকে ইয়াৰ ওপৰত সবিশেষ ভিডিঅ' চাবলৈ বিচাৰে তেনেহ'লে কমেণ্ট বক্সত লিখক আপোনালোকে কেনেকুৱা ধৰণৰ চাব বিচাৰে মই ৰিজাৰ্ভ কেণ্ডিডেটসকলৰ কাৰণেও বেলেগকৈ ভিডিঅ'জ বনাবলৈ চেষ্টা কৰিম আৰু লগতে আমাৰ আনৰিজাৰ্ভ যিসকল কেণ্ডিডেট আছে সকলোৰ কাৰণে ভিডিঅ' বনাবলৈ চেষ্টা কৰিম A to Z গাইড কৰিবলৈ চেষ্টা কৰিম আপোনালোকক কেনেদৰে আপোনালোকে এখন সঠিক জিলা বাছনি কৰিব গতিকে আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে এটা থুলমূল আভাস হ'লেও পাইছে আৰু আপোনালোকৰ এপ্লাই প্ৰচেছ ইয়াত আপোনালোকে অলপ হ'লেও সকাহ পাব বুলি মই আশাবাদী যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'সমূহ আপোনালোকৰ মাজলৈ মই লৈ আহিব পাৰোঁ আজিলৈ ধন্যবাদ